হেল্ল' নমস্কাৰ বন্ধুসকল আজি আমি এটা কথা জানিব চেষ্টা কৰো আহক যে চৰকাৰৰ হাতত নোট ছপা মেচিন থাকিও কিয় চৰকাৰে আনলিমিটেড নোট ছপাই পেলাই দেশৰ সকলো নাগৰিকক ধনী কৰি নিদিয়ে তেতিয়াতো দেশত দুখীয়া মানুহ নাথাকিব কোনো মানুহ দুখতো নাথাকিব তেন্তে কিয় নকৰে এনেকুৱা চৰকাৰে প্ৰথমতে আমি এটা কথা জানো আহক যে কাৰেন্সি কি বস্তু বন্ধুসকল কাৰেন্সিৰ মূল্য তেতিয়াহে আছে যেতিয়া কাৰেন্সিৰে আপুনি কিবা এটা বস্তু কিনিব পাৰিব মানে আপোনাৰ তাত থকা টকাৰ মূল্য তেতিয়াহে আছে যদি সেই টকাৰ বিনিময়ত আপোনাক দোকানীয়ে বস্তু দি দিয়ে যদি টকাৰ বিনিময়ত আপুনি একো বস্তু কিনিবই নোৱাৰে তেন্তে সেই কাৰেন্সি নোটৰ ভ্যালুনো কি থাকিলে আপোনাৰ তাত পৰি থকা লাখ কোটি টকাৰে বস্তু কিনিব নোৱাৰিলে তাৰ ভ্যালু হ'ব মাত্ৰ এখন কাগজৰ হে প্ৰথমতে কি হৈছিল যে আপোনাৰ তাত চাউল আছে মোৰ তাত গাখীৰ আছে দুয়ো নিজৰ মাজতে এক্সচেঞ্জ কৰি লৈছিল হেতুকে বিনিময় প্ৰথা বুলি কৈছিল তাৰ পিছত পৃথিৱীত কাৰেন্সিৰ প্ৰথা আৰম্ভ হ'ল যদি আমি আমাৰ ইণ্ডিয়াৰে কথা কওঁ ইণ্ডিয়াৰ কাৰেন্সি হ'ল ৰুপিজ যাক নেকি আমাৰ ইণ্ডিয়াত সকলোৱে মানে আৰু ৰুপিজৰ বিনিময়ত মানুহে বস্তু দিবলৈ ৰেডি হৈ থাকে কিন্তু তেতিয়া কি হ'ব যদিহে আমাৰ গভৰ্ণমেণ্টে আনলিমিটেড পৰিমাণত কাৰেন্সি ছপায় বস্তা ভৰাই ভৰাই নোট ছপাই সকলো নাগৰিকক ধনী কৰি দিয়ে কিয়নো হিহঁতৰ তাত ৰাইটছ আছে আৰু কাৰেন্সি ছপাৰ মেচিনো আছে আৰু ইণ্ডিয়া কোনেও ৰখাব নোৱাৰে যিমান ইচ্ছা সিমান কাৰেন্সি ছপাবও পাৰে আৰু নিজৰ নাগৰিকৰ মাজত বিলাই দিবও পাৰে কিন্তু এনেকুৱা কিয় নকৰে সো বন্ধুসকল এনেকুৱাই হৈছিল জিম্বাবুৱেত 2001ত তেওঁলোকৰ প্ৰেসিডেন্টে ভাবিলে যে আমাৰ যিখন দেশ ইয়াৰ সকলো মানুহ মানে দুখীয়া আমি যদি নিজৰ এটা মেচিন বনাই নোট ছপা ষ্টাৰ্ট কৰি আমাৰ কাৰেন্সি আমাৰ নিজৰ নাগৰিকৰ মাজত ইমানেই বিলাই দিও যে সকলো নাগৰিক যেন ধনী হৈ যায় আৰু তেমে 2001ত এনেকুৱাই কৰিছিল তেমে 2001ত নোট ছপা ষ্টাৰ্ট কৰি দিলে আৰু ইমানে নোট ছপাই দিলে যে তেতিয়া জিম্বাবুৱেত সকলো নাগৰিকৰ ঘৰত নোটে নোট হৈ গ'ল আৰু তাৰ বিনিময়ত জিম্বাবুৱেত এনেকুৱা পৰিস্থিতি হৈ গ'ল যে কোনো এজন মানুহে যদি এপেকেট বিস্কুটৰো প্ৰয়োজন হৈছিল বিস্কুট ক্ৰয় কৰিবৰ কাৰণেও মানুহবোৰক ডাঙৰ নোটৰ বান্ডুল লৈ যাবলগীয়া পৰিছিল তো বন্ধুসকল এইটো কথা বুজি লওক যে যদি আমাৰ কিবা এটা বস্তু কিনিবলগীয়া আছে আৰু আমাৰ মানে সকলোৰে তাত বহুত বেছি টকা আছে তেতিয়া হলে অটোমেটিক্যালি সেই বস্তুটোৰ ডিমান্ড বাঢ়ি যাব আৰু যদি সাপ্লাই কম আছে অটোমেটিক্যালি তাৰ দাম বাঢ়ি যাব তো বন্ধুসকল এনেকুৱা হৈছিল জিম্বাবুৱেত তেওঁলোকে ইমানে নোট ছপাই দিলে যে যদি কোনোবা পেকেট বিস্কুটৰো প্ৰয়োজন হৈছিল তাৰ বিনিময়ত জিম্বাবুৱেৰ নাগৰিকক নোটৰ ডাঙৰ বান্ডুল দিব লগাত পৰিছিল তেওঁলোকে বেগ ভৰ্তি কৰি নোট লৈ যাব লগাত পৰিছিল আৰু দোকানীক সেইখিনি দিয়াৰ বিনিময়তে এপেকেট বিস্কুট ঘৰলৈ লৈ আনিব পাৰিছিল এইটো কথাটো সঁচা আছিল যে জিম্বাবুৱেত সকলো মানুহ কোটিপতি হৈ গৈছিল কিন্তু আপুনি 1 কোটি টকাত মাত্ৰ এটা পেনহে কিনিব পাৰিছিল আকৌ জিম্বাবুৱে ইমানতে ৰৈ নাথাকিলে জিম্বাবুৱে 2002 2003 আনকি 2008 লৈকে ইমানে নোট ছপাই দিলে যে তেওঁলোকে 1 মিলিয়নৰ নোট 1 বিলিয়নৰ নোটও ছপাই দিলে আনকি তেওঁলোকে 1 ট্ৰিলিয়নৰ নোটও ছপাই পেলালে কাৰণ ইমানে দাম বাঢ়ি গৈছিল বস্তুবোৰৰ যে ইমান ডাঙৰ নোট ছপাৰ পিছতো সিচুৱেচন কন্ট্ৰোল কৰিব নোৱাৰিলে এতিয়া বুজি লওক যে যদি সকলো মানুহৰ তাত ইমান বেছি সংখ্যক টকা আহি গ'ল চৰকাৰে নোট বনাই সকলোকে ধনী কৰি দিলে তেন্তে ধৰি লওক যে এজন খেতিয়কে কাম কিয় কৰিব যদিহে তেওঁৰ তাত অলৰেডি ইমান বেছি টকা আছে তেন্তে তেওঁ কাম কিয় কৰিব আপুনি পঢ়া শুনা কিয় কৰিব আপুনি চাকৰি কিয় কৰিব যদি সকলোৰে তাত টকা আছে তেন্তে সকলোৱে কাম কিয় কৰিব আমি টকা ইনকাম কিয় কৰো যাতে আমি আমাৰ লাগতিয়াল বস্তুবোৰ কিনিব পাৰো যদি মোৰ হাতত 1 কোটি টকা থাকে তেন্তে মই বাইক কিনিব পাৰিম ঘৰ কিনিব পাৰিম যি ইচ্ছা থাকে কিনিব পাৰিম কিন্তু যদি সকলোৰে তাত 1 কোটি টকাকে থাকে তেন্তে আনে বস্তু বিক্ৰী কিয় কৰিব কিয় কাম কৰিব ইয়াৰ বাবে পিছত গৈ বস্তুবোৰৰ ডিমান্ড বাঢ়ি যাব আৰু বস্তুবোৰ কোনেও ম্যানুফ্যাকচাৰ যেহেতু নকৰে তেতিয়া অটোমেটিক্যালি তাৰ প্ৰাইস ইনক্ৰিজ হৈ যাব এই কথাখিনিক আমি এটা সাধাৰণ উদাহৰণে বুজিব চেষ্টা কৰো আহক মানি লওক যে গটে ইণ্ডিয়াত মাত্ৰ 4 কেজি চাউল আছে আৰু 1 কেজি চাউলৰ দাম হ'ল মাত্ৰ 10 টকা আৰু ইণ্ডিয়াত মাত্ৰ 4 জন মানুহ আছে যাৰ তাত 10 টকা কৰি আছে তেন্তে 4 জন মানুহে 1 কেজি কৈ চাউল কিনি ল'ব আকৌ এতিয়া ধৰি লওক যে অটোমেটিক্যালি এই 4 জন মানুহৰ তাত টকা ডাবল হৈ গ'ল মানে 20 টকা কৈ আহি গ'ল তেতিয়া কি হ'ব অটোমেটিক্যালি চাউলৰ কেজি 20 টকা কৈ হৈ যাব মানে কি হ'ল বন্ধুসকল চাউলৰ ডিমান্ড বাঢ়ি গ'ল আকৌ সাপ্লাই যেহেতু সীমিত আছিল তাৰ বাবে প্ৰাইস ইনক্ৰিজ হৈ গ'ল এতিয়া চাউল 20 টকাত কিনিব লগা হ'ল তো বন্ধুসকল কথাটো একেটাই হ'ল আপুনি দাম 10 টকাই দিলে বা 20 টকাই দিলে বস্তুটো হিমানেই পাই আছে তো বন্ধুসকল এইটোৱে হৈছিল জিম্বাবুৱেত সিহঁতে ইমান বেছি কাৰেন্সি ছপাই দিলে যে সকলোৰে হাতত ইমানে টকা আহি গ'ল যে যাৰ বাবে বস্তুৰ মূল্য বহুত বেছি বাঢ়ি গ'ল যাৰ বাবে কোনোবাক পেন এটা কিনিব লগা হলেও বহুত বেছি মূল্য তেওঁলোকে পৰিশোধ কৰিবলগীয়াত পৰি গ'ল
কেছ দিবলগীয়া হৈ গ'ল আৰু তেতিয়া জিম্বাবুৱেৰ কাৰেন্সিৰ ভ্যালু US ডলাৰৰ এগেইনষ্টত ইমানখিনিয়ে বাঢ়ি গ'ল যে আজি মই উচ্চাৰণ কৰিব নোৱাৰো যে কি বুলি উচ্চাৰণ কৰে এইটো তাৰ পিছত অটোমেটিক্যালি এনেকুৱা পৰিস্থিতি হৈ গ'ল যে তেওঁলোকে বাধ্য হৈ পেলাই ক'ব লগাত পৰি গ'ল যে মাৰ্কেটত যিমান জিম্বাবুৱে কাৰেন্সি চলি আছে সেইবোৰ সকলোকে পুৰি পেলাই দিও এতিয়াৰে পৰা এইবোৰ কাৰেন্সি লিগেল টেন্ডাৰ নহয় তাৰ পিছত তেওঁলোকে বাহিৰা দেশৰ টেন্ডাৰ মানে কাৰেন্সিবোৰ লিগেলাইজ কৰি দিলে মানে এতিয়া জিম্বাবুৱেত মানুহে বাহিৰা দেশৰ কাৰেন্সিৰে যিকোনো বস্তু ক্ৰয় কৰিব পাৰিব তো বন্ধুসকল কাৰেন্সি প্ৰিন্ট কৰা নোট ছপা দুখীয়া মানুহ কমোৱাৰ ৰাস্তা নহয় দুখীয়া মানুহটো তেতিয়াহে কমিব যেতিয়া নিবনুৱা সমস্যা সমাধান হ'ব চাকৰি পাব নিজে বিজনেছ কৰিব নিজে ব্ৰেইন ইউজ কৰি কিবা বস্তু বনাব তেতিয়া তেওঁলোকৰ তাত টকা আহিব সকলোৰে তাত যদি ফ্ৰীতে টকা আহিয়ে যায় তেন্তে মানুহবোৰে কাম কিয় কৰিব কাৰণ সকলোৱেতো টকা ঘটিবলৈহে কাম কৰে ফ্ৰীতে টকা পালে কোনেনো কাম কৰিব বন্ধুসকল ভাবি চাওক যে আজি তাৰিখত সকলোৱে ৰাতিপুৱা টোপনিৰ পৰা উঠাৰ পৰাই ৰাতিলৈকে কাম কিয় কৰে যাতে তেওঁলোকে টকা ইনকাম কৰিব পাৰে আৰু নিজৰ প্ৰয়োজনীয় সামগ্ৰী কিনিব পাৰে টকা মাত্ৰ এটা মিডিয়ামহে হয় বস্তু কিনিবলৈ এইটো নহয় যে আপোনাৰ তাত বহুত বেছি টকা আছে কিন্তু সেইখিনি টকাৰ বিনিময়ত আপোনাক কোনেও একো বস্তু দিবই নোখোজে অথবা এটা পেন কিনিবলৈ আপুনি এবস্তা টকা পৰিশোধ কৰিব লগাত পৰে তো বন্ধুসকল এইটো কাৰণতে ইণ্ডিয়ান গভৰ্ণমেণ্টে হওক বা অন্য গভৰ্ণমেণ্টে হওক তেওঁলোকে তেওঁলোকৰ মৰেল ডিউটিটো জানে যে তেওঁলোকে লিমিটেড পৰিমাণতহে টকা ছপাব লাগিব কিন্তু এই লিমিটটো কিমান হ'ব বন্ধুসকল এই লিমিটটো সিমানখিনিয়ে হয় যিখিনি দেশৰ জিডিপি থাকে ধৰি লওক যে যিমান গুডছ এণ্ড সাৰ্ভিসেছ ম্যানুফ্যাকচাৰ হল ইণ্ডিয়াত সাপ্লাই গ'ল বাহিৰত তাৰ যি মাৰ্কেট ভ্যালু এবছৰৰ ভিতৰত সেইখিনিয়ে কাৰেন্সি সাৰ্কুলেশনত থাকিব লাগে তো এইটো আপুনি মানি ল'ব পাৰে যে যিমানখিনি টকা মাৰ্কেটত আছে সেইখিনি যদি আজি সকলোৱে খৰচ কৰি দিয়ে তেন্তে ইণ্ডিয়াৰ সকলো গুডছ এণ্ড সাৰ্ভিসেছ কিনিব পাৰিব টকা ইমানখিনিয়ে ছপোৱা হয় যিমানখিনি গুডছ এণ্ড সাৰ্ভিসেছ মাৰ্কেটত এভেইলেবল আছে যদি তাতকৈ বেছি ছপোৱা হয় তেতিয়া বস্তুৰ মূল্য অটোমেটিক্যালি বাঢ়ি যাব কিয়নো সাপ্লাইটো যেহেতু লিমিটেড আৰু তাৰ ডিমান্ড যেহেতু বেছি এতিয়া যদি আপোনালোকে জিডিপি কি হয় বুজিব পৰা নাই তেন্তে মোৰ প্ৰিভিয়াস ভিডিওটো চাও পাৰে তাত মই জিডিপি কি হয় তাৰ বিষয়ে সহজ ভাষাত বুজাব চেষ্টা কৰিছো যদিহে মোৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু শেয়াৰ কৰি দিব আকৌ যদিহে এনেকুৱা ভিডিও চাবলৈ আপুনি ইচ্ছুক তেন্তে সাবস্ক্ৰাইব কৰিব নাপাহৰিব